আমালোকৰ বাসস্থান পৃথিৱী সৌৰজগতৰ এটি সৰু গ্ৰহ আৰু সম্পূৰ্ণ সৌৰজগত তাৰকাৰাজ্যৰ এটি অতি ক্ষুদ্ৰ অংশ। একাধিক গ্ৰহক লৈ যিদৰে সৌৰজগতৰ সৃষ্টি হয়, তেনেদৰে অসংখ্য সৌৰজগতক সামৰি সৃষ্টি হয় এটি তাৰকাৰাজ্য। ইংৰাজীত তাৰকাৰাজ্যক কোৱা হয় গেলেক্সি। আমাৰ সৌৰজগতখন যি তাৰকাৰাজ্যত অৱস্থিত তাৰ নাম মিল্কি ৱে গেলেক্সি। অসমীয়াত ইয়াক কোৱা হয় আকাশগংগা তাৰকাৰাজ্য। মহাবিশ্বত এনেধৰণৰ অগণন গেলেক্সি আছে। সম্পূৰ্ণ সৃষ্টি জগত সম্পৰ্কে চিন্তা কৰিব খুজিলে তাৰকাৰাজ্যৰ প্ৰাথমিক তথ্যসমূহ জনা আমাৰ বাবে অতিকৈ প্ৰয়োজনীয়। কি কেনেকৈ এই পৰ্বত আলোচনা কৰা হ'ব গেলেক্সি বা তাৰকাৰাজ্য সম্পৰ্কে। তাৰকাৰাজ্য আমাৰ কল্পনাতকৈও বহু গুণ ডাঙৰ। মানুহে সূৰ্যৰ প্ৰকৃত আকৃতিও কল্পনা কৰিব নোৱাৰে, অথচ সূৰ্য এটি তাৰকাৰাজ্যৰ তুলনাত অত্যন্ত নগণ্য। আমাৰ সূৰ্যতকৈও বহু ডাঙৰ অসংখ্য তাৰকা, নীহাৰিকা, নক্ষত্ৰ, সৌৰজগত আৰু মহাজাগতিক বস্তুৰ সমন্বয়ত এটি তাৰকাৰাজ্য গঢ়ি উঠে। এটি আদৰ্শ তাৰকাৰাজ্যত 1 কোটিৰ পৰা 1 লাখ কোটি তাৰকা থাকিব পাৰে। মহাজাগতিক বস্তুৰ মাজৰ দূৰত্ব জুখিবলৈ আলোকবৰ্ষ ব্যৱহাৰ কৰা হয়। 1 বছৰত পোহৰ যিমান দূৰ অতিক্ৰম কৰিব পাৰে সিয়ে হ'ল আলোকবৰ্ষ। 1 আলোকবৰ্ষ 9.5 লাখ কোটি কিলোমিটাৰৰ সমান, অৰ্থাৎ পোহৰ প্ৰতি ছেকেণ্ডত প্ৰায় 3 লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। সেই হিচাপত তাৰকাৰাজ্যৰ ব্যাস সাধাৰণতে কেইবাশ আলোকবৰ্ষৰ পৰা কেইবা হাজাৰ আলোকবৰ্ষলৈকে বিস্তৃত হ'ব পাৰে, আৰু এটি তাৰকাৰাজ্যৰ পৰা অন্য এটি তাৰকাৰাজ্যলৈ দূৰত্ব হ'ব পাৰে কেইবা লাখৰ পৰা কেইবা কোটি আলোকবৰ্ষ। সৃষ্টি জগতত আমাৰ অৱস্থান হ'ল মিল্কি ৱে গেলেক্সি বা আকাশগংগা তাৰকাৰাজ্যত। আমাৰ বাসস্থান পৃথিৱী এই প্ৰকাণ্ড তাৰকাৰাজ্যৰ এটি সৰু সৌৰজগতৰ অতি ক্ষুদ্ৰ এটি গ্ৰহ। অন্ধকাৰ ৰাতিৰ আকাশত অতি উজ্জ্বল পোহৰৰ যি বন্ধনীটো দেখা পোৱা যায় সেইটোৱে হ'ল মিল্কি ৱে তাৰকাৰাজ্য। অতীতত ভবা হৈছিল আকাশগংগা তাৰকাৰাজ্যৰ বাহিৰত হয়তো সৃষ্টি জগতখনত অন্য একোৱেই নাই, কিন্তু 1924 চনত মানৱ সমাজৰ এই ধাৰণা পৰিৱৰ্তন হৈ যায়। সেই বছৰ এডুইন হাবল বহু দূৰৱৰ্তী নীহাৰিকাৰ কিছু তাৰকা শনাক্ত কৰিবলৈ সক্ষম হয়। পৃথিৱীৰ পৰা সেইসমূহ তাৰকাৰ দূৰত্ব নিৰ্ণয় কৰিবলৈ গৈ বিজ্ঞানী হাবল বুজিবলৈ পায় যে নিঃসন্দেহে আমালোকৰ তাৰকাৰাজ্যৰ এইবোৰ অংশ নহয়, অথচ সেইবোৰ আছিল মিল্কি ৱে গেলেক্সিতকৈও বহুগুণ ডাঙৰ আৰু বহু দূৰৱৰ্তী তাৰকাৰাজ্যৰ অংশ। তেতিয়াৰ পৰা মহাবিশ্ব সম্পৰ্কে ধাৰণা পাবলৈ বিজ্ঞানীসকল এটি সহজ প্ৰশ্নৰ উত্তৰ বিচাৰি আছে। প্ৰশ্নটো হ'ল মহাবিশ্বত এনেধৰণৰ কিমান তাৰকাৰাজ্য থাকিব পাৰে। আমাৰ সূৰ্য হ'ল এটি নক্ষত্ৰ। ইয়াতকৈ বহুগুণ ডাঙৰ অসংখ্য নক্ষত্ৰ তাৰকাৰাজ্যত আছে। পৃথিৱীৰ দৰে গ্ৰহসমূহ যেনেদৰে সূৰ্যক কেন্দ্ৰ কৰি প্ৰদক্ষিণ কৰে, তেনেদৰে সূৰ্যৰ দৰে নক্ষত্ৰসমূহ তাৰকাৰাজ্যৰ কেন্দ্ৰক আগুৰি পৰ্যবেক্ষণ কৰে। মাথো ইয়ে নহয়, তাৰকাৰাজ্য নিজেও মহাবিশ্বত নিজৰ অৱস্থান অনুযায়ী ঘূৰি থাকে। আমাৰ নিজস্ব তাৰকাৰাজ্যখন এবাৰ তাৰ আৱৰ্তন সম্পূৰ্ণ কৰিবলৈ সময় লগায় প্ৰায় 20 কোটি বছৰ। তাৰকাৰাজ্য বিভিন্ন আকাৰৰ হ'ব পাৰে। ইয়াৰ মাজত উপবৃত্তাকাৰ, কুণ্ডলাকাৰ আৰু অনিয়মিত আকাৰ উল্লেখযোগ্য। পাৰস্যৰ জ্যোতিৰ্বিজ্ঞানী আল চুফি সৰ্বপ্ৰথম কুণ্ডলাকাৰ তাৰকাৰাজ্যৰ বৰ্ণনা কৰে। ইয়াৰ পিছত 1610 চনত বিজ্ঞানী গেলিলিও দূৰবীক্ষণ যন্ত্ৰৰ সাহায্যত মিল্কি ৱে গেলেক্সি পৰ্যবেক্ষণ কৰে। তেওঁ অনুধাৱন কৰে যে আকাশৰ অতি উজ্জ্বল অংশটো মূলতঃ অগণন তৰাৰ সমষ্টি। 1780 চনত ফৰাচী জ্যোতিৰ্বিজ্ঞানী চাৰ্লছ মেছিয়াৰ এনেধৰণৰ 32টা তাৰকাৰাজ্যৰ তালিকা প্ৰণয়ন কৰে। ইয়াৰ পিছতো বহুতো গৱেষক বহু তাৰকাৰাজ্য সম্পৰ্কে ধাৰণা কৰিলেও দীৰ্ঘদিন পৰিষ্কাৰ পৰ্যবেক্ষণৰ বাবে পৰ্যাপ্ত শক্তিশালী কোনো টেলিস্কোপ বিজ্ঞানীসকলৰ নাছিল। সেই প্ৰয়োজনীয়তাৰ পৰা 1990 চনত মহাকাশত স্থাপন কৰা হয় হাবল স্পেচ টেলিস্কোপ। তাৰ পিছৰ পৰা এই মহাকাশ দূৰবীক্ষণ যন্ত্ৰটোৱে কেইবা লাখ ছবি পৃথিৱীলৈ পঠাইছে। কিন্তু 1995 চনৰ পঠোৱা এটি ছবিয়ে গোটেই জীৱনৰ বাবে মহাকাশ গৱেষণাৰ ইতিহাসক বদলি কৰি দিয়ে। এই ছবিখনৰ নাম ৰখা হয় হাবল ডিপ ফিল্ড। মাথো এটি ছবিতে প্ৰায় 3000তকৈও বেছি তাৰকাৰাজ্য দেখা পোৱা গৈছে, যি সম্পূৰ্ণ মহাবিশ্বৰ তুলনাত এটি বিন্দু পৰিমাণ মাত্ৰ। পৰৱৰ্তী সময়ত হাবল টেলিস্কোপকে ধৰি অন্যান্য পৰ্যবেক্ষণ যন্ত্ৰ দি আৰু
বহু দূৰৰ অসংখ্য তাৰকাৰাজ্যৰ অস্তিত্ব সম্পৰ্কে জানিব পৰা গৈছে। 2021 চনত নৱেম্বৰ মাহত মহাকাশত পঠোৱা হ'ব হাবলতকৈও 100 গুণ ক্ষমতা সম্পন্ন জেমছ ৱেব স্পেচ টেলিস্কোপ। নতুন মহাকাশত দূৰবীক্ষণ যন্ত্ৰটো কাম আৰম্ভ কৰাৰ পিছত হয়তো মহাবিশ্ব সম্পৰ্কে আকৌ আমাৰ ধাৰণা সম্পূৰ্ণ সলনি হৈ যাব পাৰে। মহাবিশ্বৰ যলৈকে মানুহ টেলিস্কোপৰ সাহায্যত দেখা পায়, মাথো তাৰ ওপৰত ভিত্তি কৰি তাৰকাৰাজ্য সম্পৰ্কে এইসমূহ ধাৰণা প্ৰকাশ কৰা হৈছে। আধুনিক যন্ত্ৰ দি মহাবিশ্বৰ যলৈকে দেখা পোৱা যায় তাক কোৱা হয় অবজাৰভেবল ইউনিভাৰ্ছ বা পৰ্যবেক্ষণযোগ্য মহাবিশ্ব। বিজ্ঞানীসকলৰ ধাৰণা পৰ্যবেক্ষণযোগ্য মহাবিশ্বত প্ৰায় 12,000 কোটি তাৰকাৰাজ্য থাকিব পাৰে। য'ত পৰ্যবেক্ষণযোগ্য মহাবিশ্ব শেষ হৈছে সেই সীমাক কোৱা হৈছে কসমলজিকেল হৰিজন। অসমীয়াত যাক কোৱা হয় বিশ্বতাত্ত্বিক দিগন্ত। এই বিশ্বতাত্ত্বিক দিগন্তৰ বাহিৰত নিশ্চয় আৰু অসংখ্য তাৰকাৰাজ্য লুকাই আছে, যি মানুহৰ কল্পনাৰো বাহিৰত। বিজ্ঞানীসকলৰ উদ্ভাৱিত কোনো যন্ত্ৰ দি সেইসমূহ পৰ্যবেক্ষণ কৰা সম্ভৱ নহয়। আনকি পৰ্যবেক্ষণযোগ্য মহাবিশ্বৰ ভিতৰত থকা 90% তাৰকাৰাজ্য এতিয়াও পৰ্যবেক্ষণ কৰা বাকী আছে। হাবল বা জেমছ ৱেবৰ দৰে মাত্ৰ 2টি টেলিস্কোপ দি সকলো তাৰকাৰাজ্য দেখা সম্ভৱ নহয়। মহাবিশ্বৰ সকলো অঞ্চলত তাৰকাৰাজ্যৰ অৱস্থান একেধৰণৰ নহয়। কিছু অঞ্চলত তাৰকাৰাজ্যৰ ঘনত্ব বহু বেছি। সেইসমূহ অঞ্চলত একাধিক গেলেক্সি এটি অন্য এটিৰ লগত সংঘৰ্ষৰ ফলত মিলি যায়। ইয়াৰ ফলত তাৰকাৰাজ্যৰ সংখ্যা কমি যাব পাৰে। আমালোকৰ মিল্কি ৱে গেলেক্সিৰ প্ৰতিবেশী তাৰকাৰাজ্যখনৰ নাম এণ্ড্ৰমেডা গেলেক্সি। অহা 400 কোটি বছৰৰ মাজত মিল্কি ৱে গেলেক্সি আৰু এণ্ড্ৰমেডা গেলেক্সি খুন্দা লাগি এটি অন্য এটিৰ ভিতৰত সোমাই যাব। খুন্দা লগাৰ পিছত 2টি তাৰকাৰাজ্য মিলি এটি তাৰকাৰাজ্যৰ গঠন হ'বলৈ সময় লাগিব প্ৰায় 10 কোটি বছৰ। তাৰকাৰাজ্য দুটা একত্ৰিত হোৱাৰ পিছত ইয়াৰ নাম হ'ব মিল্কমেডা গেলেক্সি। তাৰকাৰাজ্যৰ এই অসীম ব্ৰহ্মাণ্ডৰ ওপৰত যিমানেই গৱেষণা হৈ আছে, সিমানেই যে ই আমাৰ বোধ শক্তিক অতিক্ৰম কৰি গৈ আছে। মহাবিশ্বত প্ৰধানতঃ 2 ধৰণৰ তাৰকাৰাজ্য দেখিবলৈ পোৱা যায়। এটি হ'ল নীলা তাৰকাৰাজ্য আৰু অন্য এটি হ'ল ৰঙা তাৰকাৰাজ্য। যি তাৰকাৰাজ্যত এতিয়াও নতুন তৰাৰ জন্ম হৈ আছে সেইসমূহক কোৱা হয় নীলা তাৰকাৰাজ্য, আৰু যিসমূহ তাৰকাৰাজ্যত নতুন তৰা উৎপত্তিৰ প্ৰক্ৰিয়া বন্ধ হৈ গৈছে সেইসমূহক কোৱা হয় ৰঙা তাৰকাৰাজ্য। বিজ্ঞানীসকলৰ ধাৰণা প্ৰায় 200 কোটি বছৰ পিছত এটি নীলা তাৰকাৰাজ্য ৰঙা হ'বলৈ আৰম্ভ কৰে। কোটি নক্ষত্ৰ আৰু তৰাৰে গঠিত এইসমূহ তাৰকাৰাজ্যৰ মৃত্যু হয়, কিন্তু কিছু তাৰকাৰাজ্য 100 কোটি বছৰৰ ভিতৰতো মৃত্যুমুখত পৰে, যি মহাকাশৰ বিভিন্ন বস্তুৰ তুলনাত বহু কম সময়। তাৰকাৰাজ্যৰ মৃত্যু হোৱাৰ প্ৰধান কাৰণ হ'ল ইহঁতৰ মধ্যৱৰ্তী গেছ শেষ হৈ যোৱা। কিন্তু এই গেছ কিদৰে শেষ হয় সেই সম্পৰ্কে বিজ্ঞানীসকলৰ ওচৰত কোনো তথ্য নাই। কিন্তু মহাকাশ গৱেষকসকলে ধাৰণা কৰে যে মৃতপ্ৰায় তাৰকাৰাজ্যৰ প্ৰতিবেশী তাৰকাৰাজ্য বা কোনো ব্লেক হোল এইসমূহ গেছ শুহি ল'ব পাৰে। কিয় কেনেকৈ চেনেলখনত আপুনি নতুন হ'লে আমাৰ অন্যান্য ভিডিঅ'সমূহ চাবলৈ পাহৰি নাযাব। এনেধৰণৰ ভিডিঅ' নিয়মিত চাব খুজিলে কিয় কেনেকৈ চেনেলটো ছাবস্ক্ৰাইব কৰক। আমাৰ পৰৱৰ্তী ভিডিঅ' প্ৰকাশিত হোৱাৰ লগে লগে চাব খুজিলে ছাবস্ক্ৰাইব বাটনৰ ওচৰত থকা বেল আইকনটোত ক্লিক কৰক।